নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ লৈ আহিছোঁ এটা নাৰিকলৰ কেক। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব। ইয়াতে মই লৈছোঁ নাৰিকল এফাল, তাৰ পৰা এনেকৈ মই এনেকুৱাকৈ সৰু সৰুকৈ কাটি লৈছোঁ নাৰিকলবিলাক, টুকুৰাবিলাক। তাৰপিছত দীঘল দীঘলকৈ কাটিম। এইটো ছাইডত লৈছোঁ মই ৰুকি ল'ম। ৰুকনিখনে মানে অলপমান দীঘল দীঘল হ'ব, তেতিয়া ভাল লাগিব না কেকটো খাই। একেবাৰে মিহি মিহি হ'লে ভাল নালাগিব, এনেকৈ যদি দীঘল দীঘল হয় অলপমান তেতিয়া ভাল লাগিব। তাৰ পৰা মোৰ হৈ গ'ল এইখিনি ৰুকনিয়ে ৰুকা। চাওক আপোনালোকে ইমান ধুনীয়া হৈছে, দীঘল দীঘল হৈছে, ধুনীয়াকৈ দীঘল দীঘল হৈছে, লীলা লীলা। আৰু গোটেইখিনি মই ৰুকি ল'লোঁ ৰুকনি। আপোনালোকেও এনেকৈ ৰুকনি ৰুকি ল'ব। চাওক এইডাল ইমান দূৰ দীঘল দীঘল হৈছে, ধুনীয়া হৈছে। তাৰ পৰা মই ময়দা লৈছোঁ ইয়াত একাপ, এটা কাপত একাপ লৈছোঁ ময়দা। তাৰ পৰা ইয়াতে দি দিম মই, মিক্স কৰি দিম চেনিখিনি মই গুড়ি কৰি লৈছোঁ মিক্সিত। আপোনালোকেও গুড়ি কৰি ল'ব, তেতিয়া সুবিধা হয়। মই গোটেইখিনি নিদিওঁ, অলপ দিম, অলপমান থৈ দিম, নহ'লে আপোনালোকে যিমানটো পাৰে নিজে দিব কম জোখত মিঠা। তাৰপৰা মই ইয়াত বেকিং পাউডাৰ এচামুচ মানে অলপমান দি দিছোঁ জোখত। গোটেইখিনি মিক্স কৰি লৈছোঁ। এতিয়া মিক্স কৰি পেলাই মই ইয়াতে দিম ৰিফাইন তেল। ৰিফাইন তেল মই সম্পূৰ্ণ একাপ নাই লোৱা, দেখিছে আপোনালোকে। মই কেকটো জোখত লৈছোঁ। তাৰপৰা এইখিনি গোটেইখিনি মিক্স কৰি ল'ম। ৰিফাইন তেলখিনি গোটেইখিনি মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত তাৰ পৰা ইয়াত মই এতিয়া নাৰিকলখিনি দি দিম। গোটেই নাৰিকলখিনি দি দিম এটা জোখত। তাৰপৰা গোটেইখিনি নাৰিকল মিক্স কৰি ল'ম মই। মিক্স কৰাৰ পিছত মই ইয়াত লৈছোঁ কণী তিনিটা। গোটেই তিনিটা ভাঙি পেলাই মই মিক্স কৰি ল'ম। গোটেইকেইটা ভাঙি দিছোঁ। গোটেই তিনিটা কণী মই ভাঙি ল'ম। তাৰ পৰা গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু হাতখন বিষাইছে বুলি মিক্স নকৰাকৈ নাথাকিব, ভালকৈ মিক্স কৰিব, তেতিয়াহে হ'ব, তেতিয়া কেকটো ভাল হ'ব ভালকৈ মিক্স কৰিলে। যদি অলপীয়াকৈ যদি হাতখন বিষাইছে বুলি অলপীয়াকৈ যদি মিক্স কৰে, তেন্তে আপোনালোকে কেকটো ভাল নহ'ব। মোৰ হৈ গৈছে বৰ্তমান এইখিনি মিক্স কৰা। এতিয়া মই তেল অকণমান দি ল'ম, বস্তুটো যে যাতে কেকটো লাগি নধৰে, সেইটো কাৰণে তেলটো মই গোটেই চাউৰণে মই বাচনটোত লগাই লৈছোঁ। চ' মই লগোৱা আগতে লগাই ল'ব আপোনালোকে, তেতিয়া কেকটো লাগি নধৰিব। কটাৰীয়ে বা কিহবাই আকৌ এৰুৱাব যাতে দৰকাৰ নহয়, উবিয়াই দিয়াৰ লগে লগে যাতে ওলাই যায়। তাৰপৰা মই এনেকৈ পেপাৰ এখন দি লৈছোঁ তলত, যাতে লাগি নধৰে। পেপাৰখন দিব লাগে ভাল। তাৰ পৰা এনেকৈ দি গোটেইখিনি এনেকৈ মই কেনেকৈ কৰিছোঁ সেনেকৈ কৰি ল'ব আপোনালোকে। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিব প্লিজ। তাৰ পৰা মই এইখিনি গোটেইখিনি দি লৈছোঁ। গোটেইখিনি সম্পূৰ্ণ গোটেইখিনি দি ল'ম। মই এতিয়া অকণমান থেকেচি দিম, যাতে ভালকৈ ধুনীয়াকৈ গোটেইখিনি বহি পৰে, সমান হয়। আৰু যিখিনি মিক্স নহয় বা অকণমান থাকে, সেইখিনি যাতে ওলাই যায়। ইয়াতে মই দি দিছোঁ এইখিনি। ডিং বুলি ক'লেও পায়, নিদিং বুলি ক'লেও পায়, এইখিনি আপোনালোকে দি ল'ব। মই এনেকৈ দি লৈছোঁ। আপোনালোকে আৰু লাইক নকৰে, লাইক এটা দিব, তেতিয়া আমি আৰু ভিডিঅ'লৈ নতুন নতুন ভিডিঅ' বনাবলৈ সুবিধা পাওঁ। আপোনাৰ এটা লাইকে বহুত আমাৰ উৎসাহ দিয়ে।
আৰু যিমান পাৰে লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ। মই এনেকৈ বালিত অলপমান দি লৈছোঁ তলত, তাৰপৰা চাইডে বালি দি লৈছোঁ যাতে ধুনীয়াকৈ সিজে। তাৰপৰা এইটো মই গেছটো জ্বলাই দিম ঢাকি পেলাই এনেকৈ। তাৰপৰা মোৰ এতিয়া হৈ গ'ল, আধা ঘণ্টা দিলোঁ, আধা ঘণ্টাৰ পিছত হৈ গ'ল। এতিয়া মই লাঠি খৰিকাডালে মই খুচি চাইছোঁ, যদি ইয়াত লাগি নাই হোৱা কেকটো হৈ গ'ল। যদি লাগি আহে তেতিয়াহ'লে নাই হোৱা গম পাব। আকৌ অলপমান দেৰি ঢাকি পেলাই বহাই দিব। মোৰটো হৈ গ'ল। মই এতিয়া আপোনালোকক ইয়াত কাটি দেখুৱাম কেকটো, কাটি দেখুৱাম কেনেকুৱা হৈছে। বহুত সুন্দৰ হৈছে, ভাল হৈছে খাবলৈ। চাওক আপোনালোকে কিমান ধুনীয়া হৈছে কেকটো, ধুনীয়া হৈছে, স্পঞ্জ হৈছে। মই প্ৰায় বনাই খাই থাকোঁ এনেকৈ ঘৰতে, কিন্তু ভিডিঅ' বনাবলৈ বা নহয় এনেকৈ। কিন্তু এতিয়া আৰু মই একচুৱেলি বাহিৰত থাকোঁ, কামত থাকোঁ, সেইটো কাৰণে ছুটি নাপাওঁ ভিডিঅ' বনাবলৈ। নিজে বনাই খাবলৈ বনাওঁ আৰু সেইটো কাৰণে ভাবিলোঁ আপোনালোকলৈও আগবঢ়াই দিওঁ কেনেকৈনো বনাই ঘৰতে কম খৰচত, বা আলহী আহিলেও কেনেকৈ বনাব। চব ধুনীয়া হৈছে কেকটো। আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব নতুন